নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 2026 চনৰ অম্বুবাচীৰ আজি দ্বিতীয় দিন আৰু দুদিন আছে আপোনালোকে কৰিব পাৰে এটা বিশেষ চমৎকাৰী উপায়। আৰু এই উপায় যদি কৰে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব আপোনালোকে কিদৰে জীৱনত সফলতা পাইছে বা যিবোৰ কামত বাধা পাই আছে সেই কাম আপোনালোকে অনায়াসে কৰিব পাৰিছে, লগতে টকা পইচাও আগমন হ'ব আপোনাৰ জীৱনলৈ। উপায়টো 25 জুনৰ সন্ধিয়া হোৱাৰ আগতেই কৰিব। ভগৱান গণেশ বাবাক এই অম্বুবাচীৰ সময়ত দৰ্শন কৰিব পৰা যায়। একমাত্ৰ দেৱতা তেওঁৱেই হয় যাক অম্বুবাচীৰ সময়ত দৰ্শন কৰিলে বিশেষভাৱে ভাগ্যৱান হয় মানুহ আৰু কামৰ বাধাও দূৰ হয়, সফলতাও লাভ হয়। গণেশ বাবা বাস কৰে বগা আকন গছৰ শিপাত আৰু এই বগা আকন গছক চেতাৰ্ক বুলিও কোৱা হয়। আৰু যদিহে আপোনালোকে বগা আকন গছ চিনি পায় বা দেখিছে ঘৰৰ ওচৰে পাজৰে ক'ৰবাত আছে, তেনেহ'লে এই 25 জুনৰ সন্ধিয়াৰ আগে আগে প্ৰণাম কৰিব, চাকি দিব নালাগে। প্ৰণাম কৰি আপুনি ক'ব যে আপুনি শিপা ল'বলৈ আহিছে আৰু গণেশ বাবাক আপোনাৰ ঘৰলৈ বা আপোনাৰ জীৱনলৈ নিমন্ত্ৰণ দিব। মনত ৰাখিব আকন গছজোপা বগা ফুলৰ হ'ব লাগিব, অন্য ৰঙৰ বা ৰঙা ফুলৰ হ'লে নহ'ব। আৰু যিমান পুৰণি গছ পাব বা যিমান ডাঙৰ গছ পাব সিমান ভাল হয়। সেই গছৰ আপুনি শিপা খান্দিব প্ৰণাম কৰাৰ পিছত। শিপা খান্দিব কোনো কাঠৰ বস্তুৰে আৰু কিন্তু কোনো ধৰণৰ দা কুঠাৰ বা লোহাৰ বস্তু ব্যৱহাৰ নকৰিব। কাঠৰ বস্তুৰে আপুনি মাটি খান্দি শিপা বাহিৰ কৰি তেনেকেই কাঠৰ বস্তুৰে বা হাতেৰে ছিঙি কাটি লৈ আহিব, কিন্তু কোনো কটাৰীৰে নাকাটিব। শিপা আনিব, ঘৰলৈ আনি ধুই পৰিষ্কাৰ কৰি সেয়া আপুনি ডাইৰেক্ট হাতৰ বাহুত পিন্ধিব পাৰে বা হাতত পিন্ধিব পাৰে বা ডিঙিত পিন্ধিব পাৰে। আৰু যদিহে আপুনি সৰু পাইছে বা সৰু হয় তেনেহ'লে সেয়া তাবিজত ভৰাই পিন্ধিব পাৰে। আৰু তাতকৈ ডাঙৰ হ'লে কিন্তু মানুহে এনেই হাতত মেৰিয়াই ৰাখে বা গাত মেৰিয়াই ৰাখিব পাৰে। অম্বুবাচীৰ সময়ত এই আকন গছৰ শিপা যদি আপুনি লগত ৰাখে বা ধাৰণ কৰে তেনেহ'লে আপুনি দেখিবলৈ পাব নিশ্চয় আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন আহিছে। আকন গছৰ ডাঙৰ শিপাও আপুনি হাতত মেৰিয়াই ৰাখিব পাৰে। গোটেই সময় বা এনি টাইম ৰাখিব নোৱাৰিলেও অলপ সময় বা যিখিনি সময় পাৰে হাতত মেৰিয়াই ৰাখিব। আৰু এটা কথা, পুৰণি আকন গছৰ শিপাই গণেশ বাবাৰ আকৃতি লয়, সেয়াও আপোনালোকে কেতিয়াবা চাব বিচাৰিলে চাব পাৰিব। পুৰণা মানে ডাঙৰ আকন গছৰ গুৰি খান্দি চাব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।